हेलो एवरीवन आशा करूँ आपनालोक सकलो भाले आछे आरु मैं अरुणिमाय आपनालोक सकलोके स्वागतम जनाइछु मोर चेनेलলৈ। আজি मैं जाबोलै ओलाइछु एटा मन्दिरলৈ आरु आपनालोके इतिमध्ये चागे गमेই पाइছে मैं कोनটো मन्दिरলৈ जाम। गतिके पलम नकरि बोलक आमी जाऊ कामाख्या मन्दिरলৈ। আজি मोर मा देउता कामाख्या मन्दिरলৈ अहार कथा गतिके एतिया मैं मोर रूমৰ পৰা গৈ আছো कामाख्या मन्दिर आरु माहत इतिमध्ये आइ तात उपस्थित হৈছে आरु मयो पाइ गलोगे कामाख्या मन्दिर। आपनालोक सकलोৱে जाने कामाख्या मन्दिर हल अहोমৰ এটা শক্তিপীঠ। आसलते भारतबर्षरे এটা उल्लेखযোग्य शक्तिपीठ हल कामाख्या मन्दिर। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকে অসমৰ আচলতে সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলিও গণ্য কৰা হয়। আৰু আপোনালোকে জানে এই মন্দিৰ সজাইছিলে নৰকাসুৰে আৰু নৰকাসুৰে কিয় সজাইছিলে সেই কথাটো নিশ্চয় জানে আৰু যিসকলে নাজানে সেইসকলৰ বাবে কৈ দিওঁ যে নৰকাসুৰ আছিলে কামাখ্যা দেৱীৰ উপাসক। কিন্তু তেওঁক দেৱীক বিয়া পাতিবলৈ বিচাৰিছিলে আৰু শেষত দেৱীয়ে এই কথাৰ পৰিত্ৰাণ পাবলৈ তেওঁক নীলাচল পাহাৰৰ নামনিৰ পৰা যাত্ৰীৰ সুবিধাৰ্থে এটা খটখটি নিৰ্মাণ কৰিব দিলে, তাকো একে ৰাতিতে। নৰকে খটখটি নিৰ্মাণ কৰিলে প্ৰায় ৰাতিপুৱা অৱস্থাৰ আগে আগে শেষ ৰাতিত। কিন্তু দেৱীয়ে দেখিলে কথা বিষম, সেইবাবে তেওঁ কুকুৰাক ডাক দিব দিলে আৰু কুকুৰাক ডাক দিয়াই তেওঁ নৰকাক ক'লে যিহেতু ৰাতিপুৱা তেওঁ নৰকাসুৰৰ লগত বিয়া পাতিব নোৱাৰে আৰু সেইকাৰণেই এই খটখটি নিৰ্মাণ কৰা হৈছিল বুলিও প্ৰবাদ আছে। তাৰোপৰিও আৰু এটা প্ৰবাদ অনুসৰি সতীৰ বিগলিত দেহ যেতিয়া দক্ষৰ যজ্ঞত সতীয়ে নিজৰ প্ৰাণাহুতি দিছিল, সেই বিগলিত দেহ লৈ শিৱ বাবাই গোটেই ভ্ৰমণ কৰি ফুলিছিল আৰু এই ঠাইতে সতীৰ যোনি অংশ পৰিছিল আৰু তাৰ পিছতেই এই ঠাইত কামাখ্যা মন্দিৰৰ সৃষ্টি হয় বুলিও বহুতেই ক'ব খোজে। এইবাৰ আমি মন্দিৰ দৰ্শন কৰাৰ পিছত গ'লো এখন ৰেষ্টুৰেণ্টত পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ। পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আমি এইবাৰ গ'লো ডিকাথলন। এইখন আজাৰত অৱস্থিত, ইতিমধ্যে আপোনালোক সকলোৱে জানে। আৰু স্পৰ্টছৰ যিবিলাক গুডছ, স্পৰ্টছৰ কাৰণে যিবিলাক বস্তু এই সকলোবোৰ ইয়াতে পোৱা যায় আৰু বহুতো মানুহ আমি যোৱা দিনাখনো আছিল আৰু বিভিন্ন ধৰণৰ বস্তু তাত সজাই থৈ দিয়া আছিলে। তাৰ কিছু অংশ মই ইয়াতে ভিডিঅ'ত ৰেকৰ্ড কৰিলোঁ আৰু মাহঁতৰো দুই এখন ফটো মই ৰাখি থৈ দিলোঁ। ডিকাথলনত বজাৰ সমাৰ কৰি লৈ এইবাৰ আমি ওলালোঁ দীপৰ বিল। আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখিছে দীপৰ বিল। আচলতে ক'বলৈ গ'লে এতিয়া মোৰ দীপৰ বিল হৈ পৰিছে ওৱান অফ মাই ফেভৰেট প্লেচ আৰু এনেকুৱা লাগিছে মই দীপৰ বিলৰ প্ৰেমত পৰিছোঁ নেকি, যাৰ কাৰণে যোনেই নাহে বা নিজে হ'লেও দীপৰ বিলেই গৈ থাকোঁ। আৰু মোৰ সঁচাকৈ এই বিলখন, এই ঠাইখিনি, এই ভিউ পইণ্টটো বহুত ভাল লাগে আৰু মাহঁতকো এই জেগাটোকো দেখুৱালোঁ। আৰু চাওক তাতে ইমান মাছ ওলাইছিল নহয়। আৰু এনেদৰে আমাৰ দিনটো সুন্দৰভাৱে অতিবাহিত কৰিলোঁ আৰু মাহঁতো উভতনি যাত্ৰা আৰম্ভ কৰিলে আৰু ময়ো গুচি আহিলোঁ। থেংকছ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ। বাই।